সুন্দৰ ভিডিঅ' চাই থাকক আৰু মই আন এটি নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাই। তো হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই আজি যাম চুমপুৰা ভিটিত আৰু সকলোৱে চাই থাকক। আৰু মোৰ লগত আছে কাশী। ইয়াক কাশী আমি এনে ঘৰত মাতো নাম আৰু কিন্তু ই এনে মনোজ না মনোজ কুমাৰ চাই থাকক। এই বন্ধুসকল, তো মই আহি পেলাই চুমপুৰা ভিটিত তো চাওক আৰু মই বৰ্তমান আছোঁ চুমপুৰা ভিটিত, তো চাই থাকক। আৰু মই আন এটি নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। তো চাই থাকক আৰু ইফালে চাওক সকলো ফটো চটো উঠি আছে, চাই থাকক। আৰু ইয়াত হৰি কীৰ্তন নাম গুণ গাই গাই যাই থাকিব প্ৰচেশ্যনত, তো চাই থাকক। হেল্ল' বন্ধুসকল, তো এইখনে বোলে সেইখন সত্ৰ, যিখন সত্ৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াত বৰদোৱাৰ পৰা অৱতাৰ লৈ ইয়াত বোলে ছমাহ কাল কটাইছিল। তো বলক আমি সত্ৰখন চাওঁ। বন্ধুসকল আহক, আমি ভিডিঅ'টোত বাছে বাছে গৈ যাওঁ। তো বন্ধুসকলে এইটো বোলে সেইটোৱে বাটচৰা য'ত আনকি আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াত নাম প্ৰসংগ কৰি কিনে ইয়াত জিৰণি লৈছিল। তো ভিডিঅ'টো পাছে পাছে যাই থাকক। তো হেল্ল' বন্ধুসকল, তো ইয়াতো বোলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বোলে ইয়াত বোলে নাম প্ৰসংগ কৰিছিল। তো আজিলৈকে নাম প্ৰসংগ চলি আছে আৰু আপোনালোকক মই যিখিনি দেখুৱাব পাৰোঁ তো সেইখিনি দেখুৱাই আছোঁ। তো চাই থাকক আগলৈ ভিডিঅ'টো চাই থাকক সকলোকে। তো ইয়াতেও বোলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বোলে ইয়াত প্ৰসংগ কৰিছিল। তো চাই থাকক। তো বন্ধুসকল, তো ইয়াৰ পৰাই আমাৰ শোভাযাত্ৰা আৰম্ভ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো আপোনালোকক মই যিখিনি দেখুওৱা পাৰোঁ সেইখিনি দেখুৱাই দিম। আৰু বহুত আজি বেছি গৰম দিছে, তো সেইবাবে মই আজি নাযাওঁ প্ৰচেশ্যনৰ লগত। তো চাই থাকক। তো এনেকুৱাই কৰি যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, এয়া হৈছে আমাৰ কল্যাণ বণিক্য আৰু ইয়াত আছে আমাৰ দ্বিতীয়টো মনোজ কুমাৰ দাস। তো চাই থাকক। আৰু এওঁলোকে মানে কিছুমান কথা ক'ব এই সত্ৰখনৰ মানে কিছুমান কথা ক'ব, চাই থাকক। নমস্কাৰ। 575 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ দুদিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ দিনটোত পতা হৈছে বৰপেটা চিনপৰা ভেটি থান। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত অৱতাৰ লৈ পেলাই বৰপেটাত আহি প্ৰথম ইয়াত 5টি শুভ চিন দেখি পেলাই এই পবিত্ৰ ঠাইখিনিত প্ৰথম ছমাহ কাল অতিবাহিত কৰিছিল। সেইকাৰণে এই ঠাইখিনিৰ নাম চিনপৰা ভেটি থান ৰখা হৈছে। আৰু ঠাইখন বহুত পিছপৰা হয়। আপোনালোকে য'ৰ পৰা চাই আছে ইয়াত আহিব আৰু সত্ৰখন দৰ্শন কৰিব। ইয়াত থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। সত্ৰখন ভালকৈ চাব পাৰিব আৰু দৰ্শন কৰিব। ধন্যবাদ। তো হেল্ল' বন্ধুসকল, তো মোৰ বন্ধুজনে গমটো পালেই কি ক'লে, তো সকলোৱে আহক। হয়, এইখন থানখন বহুত পিছ পৰি আছে, তো সকলোৱে আহক, তো ইয়াত দৰ্শন কৰি যাওক। তো জগাত এই বন্ধুসকল, তো আপোনালোকক দেখুৱাই আছোঁ। তো এনেকুৱা এটা মানে কি কোৱা আছে, তো যে শংকৰদেৱে বোলে ছমাহ কাল যেতিয়া থাকিছিল তো তেতিয়া মানে কি ব্যৱহাৰ কৰিছিল। তো চাই থাকক, আপোনালোক দেখাইছোঁ।
তো এতিয়া বোলে শংকৰদেৱে ব্যৱহাৰ কৰা কোৱাটো অলপ মডিফাই কৰিছে দেখোন মানে পকা চকা বান্ধি দিছে তো চাই থাকক ভিডিঅ'টো তো বন্ধুসকল এই আম গছডাল যে আপোনালোকে দেখা পাই আছে তো এই আম গছডাল বোলে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা থকাৰে বোলে আম গছ তো এই আম গছডাল কিমান বয়স হ'ল এতিয়া মই ক'ব নোৱাৰোঁ তো মোৰ বন্ধুসকলে বোলে নোৱাৰে ক'বলৈ তো এইখিনিয়ে জানো তো এইখিনিয়ে আপোনালোক কৰোঁ ধৰক বহুত পুৰণি আম গছ সেয়া চাওক হেল্ল' বন্ধুসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই কিনে ভাল পায় আৰু মই আহি গ'লোঁ তো তাত বহুত বেছি গৰম তো সেইকাৰণে থাকিব নোৱাৰোঁ বেছি টাইম তো আপোনালোকক যিখিনি পাৰে মই সেইখিনি দেখাই দিছোঁ তো যদি চাই কিনে যদি ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব নাপাহৰিব ধন্যবাদ আজি এইখিনিতে